হেল্ল' এভৰিৱান, আগৰ ভিডিঅ'কেইটাত মই সব ডিটেইলছ কৈছোঁ, ডকুমেণ্ট ৰিলেটেড সব কথা কৈছোঁ। তো আজিৰ ভিডিঅ'টোত মই PRC কথা মেইনলি কৈ দিওঁ, ডকুমেণ্টখিনি কথা চিম্পলকৈ আকৌ এবাৰ কৈ দিম। তো প্ৰথম কথা হ'ল, তোমালোকৰ বাণীকান্ত কাকতি এৱাৰ্ড বহুত কলেজত এনেকুৱা আছে কি হয়, নিজে কল কৰিব বহুত কলেজে, আৰু এনেকুৱা কিছুমান কলেজো আছে অসমত য'ত নেকি এটা নিৰ্দিষ্ট ডেট দিব সিহঁতে, সেই ডেটটোত গৈহে আনিব লাগিব। তো তেনেকুৱা কোনকেইখন কলেজ হয় তোমালোকে নিজেতো চাই ল'বা। প্ৰতিটো ডিষ্ট্ৰিক্টৰ গ্ৰুপতে মই ইণ্ডিভিজুৱেলি দিব ট্ৰাই কৰি আছোঁ কেনেকুৱা কি দিব লাগে। তো বাকী ডকুমেণ্টৰ কথা হ'লে আহোঁ। ডকুমেণ্ট HS ডকুমেণ্ট মেইনলি চবতে লাগিব, অসমৰ য'তেই হওক। আৰু আধাৰ কাৰ্ড নিজৰ লাগিব। তো গাৰ্জেণ্টৰ আধাৰ কাৰ্ডো ল'বা, কিছুমানত লৈছে কিছুমানত লোৱা নাই। তো চিম্পলকৈ কৈ দিছোঁ ডকুমেণ্ট এইখিনি। আৰু PRC বৰ্তমান মই নগাঁও ডিলাৰত খবৰ কৰোঁতে তেতিয়া PRC সলনি ভোটাৰ ID, যদি দেউতাৰ আছে দেউতাৰ ভোটাৰ আইডিখন আৰু নিজৰ আধাৰ কাৰ্ডখন লৈ যাব লাগিব। তাত দুইটাৰ নাম মেটচ কৰিব লাগিব, স্পেলিং মেটচ কৰিব লাগিব। তো এইটো ক্লিয়াৰ কৰি দিছে তেওঁলোকে। আৰু চাৰ্টিফিকেটৰ কথা যিটো কৈছিলোঁ যে পাছ আউট যদি কৰিলে HS ধৰা 12 পাছ কৰিলা তোমালোকে, নাম আহিল, এতিয়া তোমালোকে বেলেগ এডমিশ্যন লোৱা নাই, এতিয়া 12ৰ পিছত কি চাৰ্টিফিকেট দিবা। তো তাত মই সুধিছিলোঁ, সুধোতে ক'লোঁ কোচিঙৰ চাৰ্টিফিকেট হ'বনে নাই। তো কোচিঙত এডমিশ্যন লোৱা বা তোমালোকে ফাৰ্মাচিষ্ট কৰি আছা, কিবা তেনেকুৱা ক'ৰ্চ কৰি আছা, এক্সট্ৰা কিবা ক'ৰবাত এডমিশ্যন লৈছা, এপ্ৰেণ্টিছশ্বিপ ক'ৰবাত কৰি আছা, তো তেনেকুৱা টাইপ কোচিং টাইপ যেনেকুৱা কিবা এডমিশ্যন ক'ৰবাত লৈছা। আৰু ডিগ্ৰী এডমিশ্যন লোৱাখিনিতো সেইখিনি দিবাই, সামাৰ্থৰ যিখন ফৰ্ম আছে সেইখন দিব পাৰা। বা কোচিংখিনিয়ে কোচিঙৰ এডমিশ্যন পে'মেণ্ট শ্লিপ এইবিলাক ধুনীয়াকৈ লৈ যাবা, তাততো স্ক্ৰীনশ্বট মাৰি লৈ যাবা প্ৰিণ্ট কৰি, সেইখিনি হৈ যাব। চিম্পল এইখিনি কথাই, আৰু বেলেগ একো টেনশ্যন নকৰিবা। যদি কাৰোবাৰ এতিয়াও লিষ্টত নাম অহা নাই, দিন আছে ভাই, বহুত দিন আছে। এই কিবা ফেব্ৰুৱাৰী মানলৈকে কল আহি থাকে মানুহৰ, মই দেখিছোঁ যোৱাবাৰ। তো ইমান টেনশ্যন নল'বা, লিষ্ট ওলাই যায়, লাষ্টলৈকে ওলাই যায়। তো টেনশ্যন নল'বা একেবাৰে। আৰু এটা সপ্তাহ ৱেইট কৰি চোৱা, তেতিয়া যদি লিষ্টত নাম নাহে, তেতিয়া লিষ্ট নোলায়, তেতিয়া তোমালোকে অলপ টেনশ্যন ল'ব পাৰা। তেতিয়া তোমালোকে ধৰা কল চল কৰিবা, বাকী অফিচাৰ যিবিলাক আছে তেনেকুৱাবিলাকত কল কৰিবা তেতিয়া। চ' ইমান টেনশ্যনৰ কোনো কথা নাই, এইখিনিয়ে মেইনলি। তো PRC নহ'লেও হ'ব। এতিয়া PRC সলনি কি ডকুমেণ্ট লাগিব কৈ দিলোঁ, যে দেউতাৰ ভোটাৰ ID পান কাৰ্ড এইখিনি ক্লিয়াৰ থাকিলেই হ'ল, মানে গাৰ্জেণ্টৰ পেৰেণ্টছৰ থাকিলেই হ'ল। আৰু তাৰ লগত তোমাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ মিলিলেই হ'ল। আৰু তোমাৰ যদি ভোটাৰ ID থাকে সেইখন মিলিব লাগিব, সিহঁতৰ লগত লৈ যাবা সেইখিনি বস্তু। তো এইখিনি চিম্পলকৈ। আৰু ফটো চটো 2 কপি ফটো লাগিব নিজৰ, চবৰেতো গম পাইছাই। আৰু চবৰে জেৰক্স কৰি লৈ যাবা যেতিয়া দিবলৈ যাবা ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু হয়তো ডিলাৰবিলাকৰ পৰা তোমালোকক কল কৰিব পাৰে, আৰু নহ'লে ন'টিচ দি দিব তেওঁলোকে, হোৱাটছআপত মেছেজ দিব পাৰে, এইকেইদিন দি থাকিব। আৰু এইটো টেনশ্যন নল'বা যে আজিয়ে দিব, এতিয়া দিয়া নাই, দেৰি হৈছে। বহুত দেৰিকৈ দিয়ে, কিছুমানৰতো মই দেখোঁ ফেব্ৰুৱাৰী মানতো দিয়েগৈ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহা। তো বহুত টাইম লাগিব পাৰে, কাৰণ ইমান মানুহ এদিনতে দিয়াটো সময় নহয় ন। তো চবেইতো তাততো মানুহেহে কৰি আছে কামবোৰ, তো টাইম লাগিব পাৰে। এইটো একদম টেনশ্যন নল'বা। আৰু মেইন কথা হ'ল, বহুতৰ লিষ্ট ওলোৱা নাই এতিয়া। লিষ্টবিলাক মানে কি, ডিলাৰবিলাকে পাইছে, কলেজবিলাকে পাইছে, কিন্তু পাব্লিক কৰা নাই। চ' ইমান টেনশ্যন নল'বা, এইটো টেনশ্যনৰ কোনো কথা নাই। চ' এতিয়া আহোঁ, আৰু তেনেকুৱা একো টপিক নাই মোৰ মতে। আৰু চাগে ফোন নম্বৰ ভুল আছে, এইটো মই আগতে ক'লোঁ ভিডিঅ'টোত, যে ফোন নম্বৰ ভুল থাকিলে কি কৰিবা, সেইখিনি মই আগৰ ভিডিঅ'টো চালে গম পাবা। আৰু স্পেচিয়েলি শিৱসাগৰত মই জাঞ্জী কলেজটো কল কৰিছিলোঁ, তাত কি কৰিছে, জাঞ্জী কলেজে নিজেই কল কৰিব বুলি কৈছে, মানুহখিনিক মাতিব। আৰু কিছুমান কলেজ আছে ডেট দিব, যেনে নগাঁৱৰ কলেজবিলাকে চাইছোঁ ডেট দি দিব, এই ডেটত মানে তাৰ লিষ্টবিলাকত ষ্টুডেণ্টখিনি গৈ থকা ষ্টুডেণ্টখিনি গৈ চাৰ্টিফিকেট আনিব লাগিব। কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হৈছে, ডকুমেণ্ট ভেৰিফিকেশ্যন ডিলাৰবিলাকত আগতীয়াকৈ হৈ আছে, ডেলিভাৰী যেতিয়া ল'বলৈ যাব স্কুটিৰ, তেতিয়াহে বাণীকান্ত কাকতিৰ চাৰ্টিফিকেটখন বিচাৰিছে। তো তেনেকুৱা হৈছে, চবতে প্ৰচেছটো অলপ বেলেগ বেলেগ। মেইনলি ডকুমেণ্টখিনিৰ কথা ক'লোঁ, আৰু PRC আৰু এই যিটো 12 পাছৰ পিছত চাৰ্টিফিকেট, সেইটো ডিটেইলছখিনি ক'লোঁ এইটো ভিডিঅ'ত। আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্টত জনাবা, মই একদম ডাউট ক্লিয়াৰ কৰি দিম। ভিডিঅ' বনাই হ'লেও ক্লিয়াৰ কৰিব পাৰোঁ, বা এনেই মই ক্লিয়াৰ কৰি দিব পাৰোঁ এই কমেণ্টতে। আৰু বেছি ইম্পৰ্টেণ্ট হ'লে মই ভিডিঅ' বনাওঁ, মই এনেই ইমান ভিডিঅ' বনাই নাথাকোঁ, জানাই এডিটো নকৰোঁ ইমান। বাকীবিলাকেতো পূৰা এডিট কৰি মিছগাইডো বহুত কৰি আছে, তো অলপ সতৰ্ক থাকিবা, মিছগাইড নহ'বা। ইমান ভয় কৰিবলগীয়া একো নাই, নাম আহিলে স্কুটি পাবাই। খালি অলপ নিজৰ মাথাটো লগাবা, চাৰ্টিফিকেটবিলাক গোটাবা, স্কুটি পাবাই। বাকী টেনশ্যন নকৰিবা, মই আছোঁ, কিবা লাগিলে হেল্প কৰিম, তোমালোকে খালি কমেণ্টত জনাই দিবা মোক।